যে বাৰিষাৰ বতৰ আৰু ছোৱালীৰ মন ধৰিব নোৱাৰি এতিয়া এনেকুৱা হৈছে কত চেঞ্জ কৰি দিব লগা হৈছে যে বাৰিষাৰ বতৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ মন ধৰিব নোৱাৰি কত কেতিয়া কি কৰি দিব কোনো গম নাপায় ইটস লাইক নাও Assam Administration is like a musical chair gate এতিয়া ৰাজীৱ ভৱনৰ পিছফালে চুৰাংশ লগোৱাতকে তেওঁৰ যিটো ডিপাৰ্টমেণ্ট তেওঁৰ যিবিলাক কাম-কাজ সেই কাম-কাজবিলাকত যদি তেওঁ গুৰুত্ব দিয়ে তেতিয়াহ'লে খেলিমেলিবিলাক ডেফিনেটলি নহ'ব যদি এডিআৰইৰ পৰীক্ষাৰ কেণ্ডিডেট এপিএছচিৰ দৰে পৰীক্ষা দিব লগা হয় 1.5 মাহ 2 মাহ থাকোতে যদি তিনটা পৰীক্ষা দি পেলাই এডিআৰই পৰীক্ষাত তেওঁলোক কাইলৈ চাকৰি পাব লগা হয় ইজ ইকুৱেল টু এপিএছচি এই কথাবিলাক গম পোৱাৰ পিছত তেওঁ এতিয়া আকৌ উল্টা মাৰিব লাগিলে নহয় কৰিব গতিকে তেওঁ একদম জনসাধাৰণৰ তলত টাইপৰ এটা সাংঘাতিক ধৰণৰ মেছেজ এটা দি পেলাই তেওঁ যিটো ভাৱমূৰ্তি বনাবলৈ চেষ্টা কৰিছে সেইটো কিন্তু একদম অসফল হৈছে এই কাৰণে কাৰণ অসমৰ জনসাধাৰণে গম পাইছে তেওঁৰ যিটো তুগলকি নীতি তেওঁৰ যিটো সকলো বস্তু নিজৰ মুঠিত ৰাখি পেলাই যিটো চৰকাৰ চলোৱাৰ তেওঁৰ নীতি তেওঁ কাকো বিশ্বাস নকৰে সকলো সম্পত্তি সকলো ক্ষমতা সকলো বস্তুত নিজৰ নিয়ন্ত্ৰণ এই যে মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী এই যিটো তেওঁ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰোঁতে আটাইতকৈ হয়তো সৰ্বকালৰ আটাইতকৈ এটা সময়ত গৈ পেলাই অসফল মুখ্যমন্ত্ৰী এজন হিমন্ত বিশ্ব শৰ্মা হ'বগৈ বুলিহে এতিয়া আমাৰ চিন্তা